তো অলৰাইট চ' হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। আৰু আজি আছে বাইকৰ পিছত মানে মোৰ হাতখন অলপ এডোখৰত বিষ হৈ আছে। মানে 15 আগষ্টৰ ৰাইডত খুব এনেকৈ স্পীড চলোৱা হ'লতো বাইকটো গাঁতত ঠেকেচ খাওঁতে মানে হাতখন অলপ বিষ হ'ল। মানে বিষটো অলপ ভালেই হোৱা নাই, সেইকাৰণে পৰা মানে বহুত দিন হ'ল মটৰ ব্লগো দিয়া নাই 15 আগষ্টৰ ৰাইডৰ পিছত। আৰু আজি গৈ আছোঁ ঘৰলৈ, বাকী বাইক চবে চলাই আছে। আৰু ৰাস্তাটো চাওক, মানে আমাৰ ফালে ৰাস্তাটো এতিয়া নতুনকৈ বনাই আছেতো, ৰাস্তা মানে পূৰা হিল পাৰি দিছে, বাইকখন যাবলৈ অসুবিধা হৈছে। তাতে বোকা আৰু আজি হৈছে ছানডে ৰাইডত যাব লাগিছিলে, কিন্তু ৰাইডত যাব নোৱাৰিলোঁ হাতখনৰ পৰা। সেইকাৰণে পৰা এতিয়া ঘৰত গৈ আছোঁ আজি। মানে ঘৰতে যাওঁ অলপ, ঘৰত গৈ পিনে কামবিলাক কৰোঁগৈ, ঘৰৰ কাম। আৰু বাকীটো ইভাগেতো টাউনত থাকিবই লাগে, বেলেগ দিনত গম পাইছে। গতিকে এতিয়া গৈ লওঁ। আৰু ফ্ৰণ্টত দেখিছে ট্ৰাকখনে মানে হিল পেলাব লৈছে দেই। তো ব'লক এডোখৰ পৰা গৈ লওঁ। তাৰ উঠিলে বোকা ৰোৱাৰ পিছত এতিয়া ধানবিলাক যেতিয়া পুৰঠ হৈ গ'ল, চাওক কেনেকুৱা ধুনীয়া। আৰু এই ইডোখৰ যে সেই আঙুলিটোৱে দেখিছে, মাজলৈ দেখিছে নাই নাজানো, কিন্তু সেই মাজৰডোখৰতে আমাৰ এতিয়া বনাই আছে, মানে ষ্টেডিয়াম বনাই আছে নতুনকৈ। গতিকে আৰু দুদিনৰ পিছত ঠিক হৈ যাব, তেতিয়া খেল হ'ব, ইয়াত ভাল লাগিব খেল চাই। আৰু চাওক কিমান ধুনীয়া পৰিৱেশ, ধাননি আৰু এইফালে ছাগলীকেইটা খাই আদায় কৰি দিব হ'ল। মানে ধান মালিকে দেখিলে একদম উকাব, ভিতৰত চাব দেই মালিক, আপোনালোক গোটেই ধান খাই আদায়। আৰু ৰাস্তা চাওক, এইফালে মানে বনা ৰাস্তাটো দিয়েহে, আকৌ বৰষুণে সহায় লৈ যায়। গতিকে ৰাস্তাটো আৰু 1 বছৰমান বেছিয়ে লাগিব চাগে কাৰণ বনিবলৈ। আৰু পটককৈ বনাবও নোৱাৰে, পটককৈ জল্দি কৰিলেও ৰাস্তা জল্দি বেয়া হৈ যাব, হয় নাই? সেইকাৰণে অকণমান ভালদৰে বনাব ৰাস্তাটো, তেতিয়া অকণমান ফালাফালি হ'ব পাৰিব। আৰু ৰাস্তা বনে মানে চাগে মইতো হয়তো বেলেগ বাইকখনো ল'ব পাৰোঁ তেতিয়ালৈকে। বাকী হান্তাৰ লগত থাকিবই, গোটেই লাইফত যিমান হেৰি আছে হান্তাৰ সদায় লগত থাকিবই। বাকী বেলেগ বাইক ল'লেও হান্তাৰ সদায় লগত থাকিব, কেতিয়াও নেবেচোঁ হান্তাৰক। বাকী বেলেগ বাইক ল'লেও মানে এক্সট্ৰাকৈ ল'ম, সেইখন বেলেগ কথা। ব্লগ কেনেকৈ বনাই আছোঁ আজি চাই লওক। মানে মই হেলমেটটো পিন্ধি লৈছোঁ কাৰণ ভইচটোতো ভাল আহিব লাগিব, হয় নাই? মানে যদি হেলমেটটো পিন্ধি লওঁ তেতিয়া বতাহৰ চেণ্টটো আহি যায়। বাকী এতিয়া হেলমেট পিন্ধি ব্লগ বনাই আছোঁ দেখিছে। মানে সেই অকল 15 আগষ্টৰ ৰাইড বুলি নহয়, মানে তাৰ পিছদিনাখন মই আহি লৈ পিনে বাইকখন লৈ পিনে অলপ ওলাই গৈছিলোঁ মানে। আৰু বাইকখন মানে সম্পূৰ্ণ চেঞ্জ কৰি দিয়া হৈ গ'ল, আগৰ লুকছটো নাই। মানে বাইকৰ চব বস্তু লগাই দিয়া হ'ল, তাৰপৰা হেণ্ডেলডাল ষ্টক কৰি দিলোঁ, কাৰণ সিডাল হেণ্ডেলৰ পৰাই মোৰ মানে হাতখন বিষটো আহিলে। পূৰা স্পীড মানে মই চলাই গৈ আছিলোঁ বাইকখন, আৰু ঘপককৈ স্পীড ব্ৰেকাৰ আহি গ'ল ন। তাৰ স্পীড ব্ৰেকাৰত আহি যোৱাৰ কাৰণে মানে মোক ঘাটাৰকৈ লাগিলে, ছাছপেনশ্যনডালো বেয়া হৈ আছে। বাকী ঘাটাৰকৈ লাগোঁতে এনেকৈ গাঁঠিটো মানে এইটো গাঁঠি যে খেতেককৈ কিবা এটা এনেকৈ লাগি গ'ল, গাঁঠিটো লগাৰ কাৰণে মানে দুখ পালোঁ। দুখ পাই পিনে তাৰপিছত ডক্টৰৰ ওচৰত গ'লোঁ, গৈ পিনে এনেকৈ বিষৰ মলম দিলে, লগালোঁ, বেণ্ডেজ মাৰিলোঁ। তাৰপৰা বিষটো মানে ভালেই হোৱা নাই, এতিয়া বেছিহে হৈছে বিষটো। আৰু সেইকাৰণে মানে ব্লগ দিব পৰা নাই, মটৰ ব্লগ। আৰু বাইকখন মানে চেঞ্জ কৰিও আপোনালোকক দেখাবও পৰা নাই বাইকখন কেনেকুৱা কৰিলোঁ। সেইকাৰণে আজি শৈশৱক লৈ আহিছোঁ, এতিয়া শৈশৱক লৈ ঘৰলৈ গৈ আছোঁ। বাকী এতিয়া চাব, মই আমাৰ সেইডোখৰ মুকলি জেগা পাই লওঁ, তাৰপৰা গৈ তাত দেখাই দিমগৈ বাইকখন। মুঠতে বাইকখন বেলেগ এটা লুক দিয়া হৈ গ'ল বাইকত। এতিয়া মানে আমাৰ ঘৰৰ অলপ আগতে আমাৰ এইফালে ফিচাৰীও যে দেখিছে, এইটো আমাৰ ছাৰৰ হয় মানে। বাকী ইয়াতে অলপ ৰখি ল'লোঁ, পূৰা কঁকাল চকাল বিষ হৈ গৈছে। বহুত গধুৰ বেগ দেই, বেগটো গধুৰ আৰু ৰাস্তাটো বেয়া নহয় জানো। অলপ ৰখি লৈছোঁ ইয়াতে, আৰু অলপ আগত গৈ লওঁ মানে ঘৰলৈ। আৰু বেছি সময় নাই আৰু, পূৰা হাত ভৰি বিষ। বাকী এতিয়া বাইকখন চাওক কেনেকুৱা বনাই দিছে, লুকছ পূৰা চেঞ্জ হৈ গ'ল। আৰু বাকী বোকা লাগি থাকিলে মানে কোলা বাইকখনত বেলেগ এটা লুকছ আহে দেই, বোকাখিনিও পূৰা মোচন লাগিছে মানে। আৰু চাওক এতিয়া তেল টাইডিটো মানে হাস্কাভানা টাইপত বনাই দিছোঁ। ইয়াত লগাই লোকে, কিন্তু মই তাত নালগোৱা, মানে মই লগাই দিলোঁ ডাইৰেক্ট এখন টায়াৰ হাগাৰখনত। ইয়াত বহুত মডিফাই কৰিবলগীয়া হৈছে এখন নাম্বাৰ প্লেট। বাকী এইটো দেখিছে, এইটো ইণ্ডিকেটৰ আৰু এইটো ইণ্ডিকেটৰ পূৰা টিপটপ বনাই দিয়া আছে লুকছটো। কাৰণ কেলৈ আমাৰ ইয়াত মানে বাইকৰ পূৰা একদিন চেক বহি আছে, আৰু একজষ্ট মডিফিকেশ্যনত ধৰি আছে, কাৰণ 15 আগষ্টত পূৰা ভুং ভাং কৰা হ'ল যে ল'ৰাবিলাকে। অকণমান মডিফাই কৰি দিছোঁ। বাকী এইকেইটা মানে সেইদিনাখন ক'লা হৈ আছিলে, ধৰি পিনে এতিয়া মচি দিবলগীয়া হ'ল। আৰু চাওক হেণ্ডেল মানে এতিয়া নৰ্মেল কৰি দিলোঁ হেণ্ডেলডাল। মানে আগৰ যোনডাল আছিলে বাৰ হেণ্ডেলডাল এৰুৱাই দিলোঁ, এতিয়া নৰ্মেল হেণ্ডেল লগাই দিছোঁ। মানে এতিয়া চলাবলৈ অকণমান টিপ লাগে আৰু। বাকী এইডাল দেখিছে, এইকেইটা যে দেখিছে, এইকেইটা মানে বাৰ হেণ্ডেলৰ। আৰু চাওক সম্পূৰ্ণ লুকছটো চাওক, মানে মুঠতে চব চেঞ্জ হৈ গ'ল এতিয়া। আৰু হান্তাৰটো পূৰা জিলিকিছে দেই। আৰু তলৰ ফালৰ ক'লাখিনি যে চব বোকা লাগি আছে নহয়, বোকা লাগি থকাত মানে লুকছ এটা আহিছে। বাকী বাইকখন এতিয়া ঘৰত গৈ ৱাছ কৰি ল'ম, হয় নে নহয়? তো ইয়াৰ পৰা গৈ লওঁ। যেতিয়া আহি ঘৰ পাই গ'লোঁ, আৰু ঘৰত আহি পূৰা চোলা তোলা খুলি অলপ বহিছোঁ, মানে গৰম উঠিলে। আৰু এতিয়া মানে বস্তু এটা দেখাই আছোঁ, আমাৰ অসমীয়া ল'ৰা টেলেণ্ট চাব নেকি, পূৰা খাতৰা প্ৰতিভা মানে এইবিলাক দেই। চাওক প্ৰতিভাবিলাক দেখাব। নামটো কৈ দে, ভালকৈ কৈ দে, নামটো কৈ দে। অঁ এতিয়া দিয়া, প্ৰতিভা দিয়া। এইফালে চাওক আকৌ আৰু লাগিব, আৰু পূৰা বঢ়িয়া। ইটোত
এতিয়া দেখিলে আপোনালোকে এনেকুৱা সুন্দৰ প্ৰতিভা, গতিকে